ঠিক কথাই কৈছে যি আমি এটা টপিকৰ ওপৰত যি মন্তব্য দিব আইছো গাইছ মানে ওলাই আইছো আমি দিও মানে কথাটো কি হৈছে না গাইছ এই লাইটৰ বিলটো যি গাইছ হা লাগাতকে ইমান অভাৰ হয় চাই আছা না অলপ কমেন্টত বুজাই দিবিচোন কিহৰ কাৰণে ইমান বিল আহিছে মানে মানুহ বাচিবা লাগিল না ইমান বিল আহিবা লগাটো কথা নহয় আৰু যদি বা লাইটৰ বিলটো ভালকে নাহে এই তাৰ খুলি কৈছো না এই ধচা মিল দিম তাতে এনে ঠাণ্ডাৰ দিন আহিছে আৰু ভাল অলপ চাই চিতি দিবি লাইটৰ বিলটো না কি हेलो गाइस गुड मर्निंग एंड वेलकम बैक टू आवर चैनल बाटर्स कलेक्शन। तो गाइस আজি মানে একদম ভ্লগ নহয় একদম মানে আমাৰ সদায় ভ্লগ ন নাটখে ৰখচোন তথাপিও আজি এটা মানে টপিকৰ ওপৰত আমি অলপ মন্তব্য দিম মানে অলপ দেহাত আঘাত পাইছো কলিজাত গম পাইছি না গাইস মানে কি কম আৰু একদম বলকে আমি দুয়া আকালৈকে কৈছো গাইস। তো ভিডিওটো যে আৰম্ভ কৰি দিলো যদি গাইস কোনোবাই সাবস্ক্ৰাইব নকৰাকে চেনেলটো চাই আছে এনাৰ সাবস্ক্ৰাইবটো কৰি দিয়ক আৰু ভিডিওটো লাইক কৰি দিয়ক কাৰণ আপোনালোকৰ মনৰ কথা আমি কবা যাই আছো। তো গাইস ভিডিওটো আজি আৰম্ভ কৰি দিম ইমানতে। ঐ গাইছ পলবে ঠিক কথাই কৈছে যি আমি এটা টপিকৰ ওপৰত যি মন্তব্য দিব আইছো গাইছ মানে ওলাই আইছো আমি দিও মানে কথাটো কি হৈছে না গাইছ এই লাইটৰ বিলটো যি গাইছ হা লাগাতকে ইমান অভাৰ হৈছে গাইছ মানে কৈছো না লাইনো নাথাকে তথাপিও লাইটৰ বিল ইমান বেছি হে কাৰ লাইটৰ বিল বেছি হৈছে কমেন্ট কৰি এটা জনাবছো গাইছ হা আমাৰ এনে 300-400 টকা আহে মাহত কিন্তু ইবাৰ কিমান আছে 700 টকা আহিছে গাইছ ইনকে দিবা পাৰি নেকি গাইছ কিমান আছে এনে তোৰ 450 500 বা 600 ম্যাক্সিমাম 600 আহে আকে বস্তু চলি আছে এবাৰ আছে 1422 টাকা কি আছে তোৰ ঘৰত মিল চলং নেকি মিল চলা হলৰ মিল তো গাইছ দেখছি গাইছ ঘৰত আকোই নাই মটৰ এটা আছে খালি আৰু আকলাই মানে তোৰ মন নহয় এটো মানে সবৰে প্ৰব্লেম হৈছে আৰু মানে কৈ আছে দেচোন নতুন মিটাৰ আছে নতুন মিটাৰত বিলটো বেছি উঠে আমাৰ নতুন মিটাৰ দিয়াই নাই আমাৰ পুৰান মিটাৰতে আছে পুৰান মিটাৰতো সেই আকে আহিছে গাইছ কোনবা আৰু দুই একটা কমেন্ট বেছি 10000 টাকা বিল আছে হা 10000 টাকা বিল কি ধেমালি নেকি ধেমালি নহয় গাইছ হৈ দে আৰু এনা হলো বেলেগ কথা যি আগতে আমাৰ কিবা কিবি নাছিল ইটা আমি নতুনকে বস্তু কিনছো তো বিলটো বাঢ়ি গৈছে হেনা নহয় আৰু মাজতে বৰষুণৰ গিছে 7-8 দিন তো ফেন চেনো ইবা কমকে চলছি ও লাইনে নাথে আৰু প্লাস মোৰ ইবাৰ কম্পিউটাৰটো নিনি গুছি হেতুও চলা নাই বুলে হেতু দাইনছি দে এইবাৰ মানে বহুত আমাৰ কাৰেণ্টটো কম খৰচ হৈছে কিন্তু তথাপিও 1400 টাকা বিল আছে এটা 700-600 টাকা আইলো বুলে মানি ললো দে হ'ব দে আইছি আৰু কিন্তু 1400 টাকা বিলটো কত ধেমালি নহয় দে হা তাকেতো ভাবছো ৰ মই 300-400 টাকা মাহত দাম নাই কিবা 600 হেতু তইতো ঘৰত আকলাই দেখো গাইছ বিদে এটা লাইট নাই টিভি নাচঙে টিভি নাই আকই নাই ফেন এখন চলে লাইট এটা চলে আৰু লাইট ফেনো কেতিয়া চলে তো ঘৰৰ লগতে ঘুট থাকা দেখোন ৰাতে ঘুমত চলে লাইটটো বন্ধই থাকে সেইদিনা যদি 600 টাকা আহে গাইছ মানুহ বাচি থাকিবি কি হ'ব সকলোৰে বুলে হৈছে তু গাইছ মানে কাৰ প্ৰব্লেম হৈছে কবিচোন ইলেক্ট্ৰিচিটি বোৰ্ডৰে দোষ না চৰকাৰৰ দোষ বুজি পোৱা নাই গাইছ হা ইটা মানে তাছাৰ খুলি কেতিয়াবা কাপোৰ মিল দিয়া কৰি মাতি গম পাব টাউন ইটাই দে গাইছ যদি গাছ এপিচোডৰ মানে আমাৰ ভিডিওটো চাই আছে না অলপ কমেন্টত বুজাই দিবিচোন কিহৰ কাৰণে ইমান বিল আহিছে মানে মানুহ বাচিবা লাগিল না ইমান বিল আহিবা লগাটো কথা নহয় কি কত এই বিষয়ে কি ক মানে হৈ দে বাহিৰৰ দিনে এনে লাইটে নাথে লাইন এই দুইটো বৰষুণ দিলি লাইনটো কাটি দে আৰু এটা প্ৰব্লেম আছে মস্ত ভৰ গৰমত মানুহ থাকিবা পৰা নাই ভল্টেজডাল নহয় দে ৰাতি তাৰে কমপ্লেইন মাৰিবা লাগে সদায় আৰু ঠিক কৰিবাতো নাই ঠিক কৰিবা নাই ফোন চোন সুইচ অফ কৰি লাইন মানে ঘুমি থাকে আৰামছে আৰু ডিউটি 24 ঘণ্টা আৰু এই গৰমত মানে জীৱনত তিক্ততা দিছি আৰু মানে লাইন যদি ভালকে প্ৰভাইড কৰে মানে সিমান অলপ আপত্তি নকৰি লাগে যি হ'ব দে লাইনটো দেই দে 20 ঘণ্টামান লাইন দেইয়ে দিনটোত কি আপত্তি কৰিবি এখন লাইনো দিব সেই বিলো উঠব সেই ভল্টেজো নাথাকে কিবাও নাথাকে মানে চব ফালেদি মানে মানুহক হাৰাশাস্তি কৰি দিছে মানে কলি একদম বেয়াকে ওলাই যায় দেচোন কিন্তু কেমেৰাৰ আগত অলপমান এই দেখো নহয় দে সঁচাই বেয়া কথা হৈছে দে এইগিলা মানে কি কবি আৰু বাজাৰতো যাবাই নৰি 80 টকাৰ তলত বস্তুৱে না 80 গেছো জিকা আৰু পটল অলপ লৈ গুচি আহিছো 60 টাকা মানুহ মানে জিয়াতে থকা বহুত মুস্কিল হৈ গৈছে আৰু দোকানী কই যি 2 টাকাটো মো লাভ খাবা লাগিব হিংকিয়া কয় আমি আর বস্তু খাবাই লাগে লাভ খা গম পাইছো আমিও বেপাৰী আমিও জানো কিন্তু হলেও ইনকে চলবা পাৰি নেকি কি বেপাৰ পিছে একলা বেলেগ হলেও চলা ফ্লপ মানুহ বিজনেসমেন নকয়ে মানে জিয়াতে থাকা এটা ৰাস্তা লাগিতে উপায় নহয় আৰু ইটা আজিকালি লাইনৰ কি হৈছে জানা 2-3 মাহ মান নেদা নালে লাইনটো কাটি দে আগতেতো অলপ 6 মাহ মান আছিলে আজিকালি 3 মাহ মান নেদিলে লাইনটো কাটি দে গাইছ দে আৰু উপায়টো নাই চলিবা লাগিব যেহেতু আৰু মানে এনে ফেচবুক হোৱাটছএপত এলাখান আলোচনা কৰে কিন্তু কোনো কমপ্লেইন কৰিবা নাযায় আৰু এইটো বস্তু এটা মানে কমপ্লেইন কৰিলে নহয় গোটাই গাঁও লৈ যাচোন কাপোৰ মেলি বুজে দি কি হৈছে দাম বাঢ়েছা তো কৰ ৰাইজক যি দাম বাঢ়েছো দে এনে হলে লাইনৰ বিল দিয়াৰ কাৰণে হলে কি ষ্টেটাছ চাবি এটা ফেচবুক হোৱাটছএপত পেজ কেইটাৰ আৰু এতিয়া যি দাম বেছি তাৰ কাৰণে মাতচোন সেনে হলে নামতে কিবা টেগ কৰি কিনে যদি সেই কৰা
পোষ্ট দিয়া তাতেও ৰিপ্লাই এটা নেদে এমান চেলিব্ৰিটি না তহঁতে থৈ অসমখনত মানে কি হৈছে গাইছ ধৰিবই পৰা নাই হে লাইটৰ বিল বোলে লাইটৰ বিল বাজাৰ বোলে বাজাৰ পানী বোলে পানী হা সকলোৱে কথা নিজৰ ইচ্ছামতে চলা হৈছে দিয়ক গাইছ আৰু যদি বা লাইটৰ বিলটো ভালকে নাহে এই তাৰ খুলি কৈছো না এই ধচা মেলি দিম তাতে এনে ঠাণ্ডাৰ দিন আহি আছে আৰু ভাল অলপ চাই চিতি দিবি লাইটৰ বিলটো না কি হা তো আজি আৰু ভিডিঅ'টো বেছি লম্বা কৰি নাথাকো যদি ভিডিঅ'টো ভাল আছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি কোনোবা আহিছে আমাৰ চেনেলত ছাবস্ক্ৰাইবটো কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিকালি বাই বাই বাই